হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হ'ল ভেনিছন মানে পহুৰ মাংস বা হৰিণাৰ মাংস। তাৰপিছত নষ্ট্ৰিল মানে নাকৰ ফুটা। তাৰপিছত আছে কেটেল মানে পশু বা গোধন। তাৰপিছত কাম মানে আহা। নি মানে আঁঠু। তাৰপিছত আছে হেজিটেট মানে সংকোচ কৰা। তাৰপিছত কুকুম্বাৰ মানে তিয়ঁহ। তাৰপিছত আছে ফিডাৰ মানে হ'ল পাখি। তাৰপিছত মল মানে মাহ বা তিল। তাৰপিছত আছে হিউমেন, হিউমেন মানে মানুহ বা মনুষ্য। তাৰপিছত আছে গুৱাভা মানে মধুৰিআম বা সফুৰিআম। তাৰপিছত আছে ব্ৰুম মানে ঝাৰু। তাৰপিছত বিটাৰ মানে তিতা। তাৰপিছত আছে এষ্ট্ৰিনজেণ্ট মানে কেঁহা। তাৰপিছত ড্ৰামষ্টিক মানে ছজিনা। নেক্সট আছে চেণ্ড মানে গোন্ধ। তাৰপিছত লেডাৰ মানে চামৰা। তাৰপিছত কেংগাৰু মানে কেংগেৰু। তাৰপিছত আছে আমব্ৰেলা মানে ছাতি। শেষত আছে লিপ মানে ওঠ। আজি এইখিনিয়ে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।